নিজে কৰা ছবি এখন ৰাইজক যিসকলে চাইছে তেওঁলোকক লগ পালে মানে ভাল লাগে আৰু ৰাঘৱৰ এটা কথাই ভাল লাগিছে আমি এইমাত্ৰ আহি থাকোঁতে দেখিছোঁ আমাৰ গুৱাহাটীতো যথেষ্ট সংখ্যক মানুহে চাইছে আৰু যিসকলে চাইছে তেওঁলোকক মই যতীন বৰাই ৰাঘৱৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু যিসকলে চোৱা নাই তেওঁলোককো মই কৈছোঁ আহক ৰাঘৱ চাওক আৰু সকলোকে ধন্যবাদ জনাইছোঁ ৰাঘৱ চোৱাৰ কাৰণে আৰু মই এটা কথা কওঁ যে এখন গাড়ী ড্ৰাইভাৰৰ ওপৰত যেতিয়া ছবিখন কৰিছোঁ যথেষ্ট সংখ্যক কেৰেক্টাৰটোৰ ক্ষেত্ৰতো যথেষ্ট লোকেশ্যন ভেৰিয়েশ্যন পাইছে মানুহে আৰু সকলোকে ধন্যবাদ জনাইছোঁ যিসকলে চাইছে তেওঁলোকে আহক চাওক ছবিখন অসমীয়া ছবি এখন কৰিছোঁ ইয়াত মই আহিছোঁহে এতিয়া আমি য'ত য'ত গৈছোঁ ডেফিনেটলি ৰঙিয়াত আমি ভাল পাইছোঁ আৰু এইকেইদিন অলপ পূজাই হওক বা হেৰিয়ে হওক মানুহ যিমান সংখ্যক হ'ব লাগিছিল সিমান হোৱা নাই তথাপিও মই নিজে যেতিয়া গৈছোঁ গুৱাহাটীৰ বিভিন্ন চিনেমা ঘৰত তাৰমানে অলপ এটা মিছ আণ্ডাৰষ্টেণ্ডিং এটা হৈছে যে আমি শ্ব' ৰত্নাকৰৰ সময়ত 127টা হলত স্ক্ৰীণত দিছোঁ এইবাৰ 253টা হলত স্ক্ৰীণত দিয়া হৈছে চ' মানুহখিনি ভাগ ভাগ হৈ গৈছে সেইকাৰণে চাগে অলপ খেৰেঙা নিচিনা লাগিছে কিন্তু মই প্ৰযোজক বা পৰিচালক হিচাপে মই কিন্তু সুখী পুনৰ কওঁ আপোনালোকে আহক ৰাঘৱ ছবিখন চাওক পৰা অহাকালিৰ পৰা হায়দৰাবাদ দিল্লী মুম্বাই বেংগলোৰ আমি চবতে পেন ইণ্ডিয়াত আমি ছবিখন ৰিলিজ দিম আৰু আপোনালোকে চাওক ছবিখন ৰাজনীতি বেলেগ বস্তু ৰাজনীতিকৰণ মই বেয়া পাওঁ চিনেমা হৈ থাকে আৰু ৰাজনীতিৰ জেগা থকা মই এটাই অনুৰোধ কৰিম সকলো আহক ৰাঘৱ ছবিখন চাওক সেইবিলাকো মই কথা ক'ব খোজা নাই আৰু এটা কথাই কওঁ নিজে প্ৰযোজনা কৰিছোঁ এখন ৰাঘৱ ছবিখন মই এটা কথাই কওঁ সকলোকে অনুৰোধ কৰিছোঁ যিসকলে চোৱা নাই তেওঁলোক আহক আৰু অসমীয়া চলচ্চিত্ৰ উদ্যোগ মই ক'ব নোৱাৰোঁ ইমান ডিটেইলছত মই নকওঁ মই বিশেষ একো নকওঁ সকলোৱে আহক ৰাঘৱ ছবিখন চাওক যিসকলে চোৱা নাই ধন্যবাদ অসমীয়া চিনেমা আচলতে আজিকালি অসমীয়া দৰ্শকে চায় আৰু অসমীয়া চিনেমাৰ সুদিন ঘূৰি অহা বুলি ক'ব পাৰি গতিকে অসমীয়া চিনেমা আজি এই বছৰতে হওক কেইবাখনো চিনেমা মুক্তি লাভ কৰিছে আৰু তাৰে 2-3খন ছবিয়ে খুব সুন্দৰ ফল প্ৰদৰ্শন কৰিছে গতিকে এইটো এটা আচলতে সঁচাই সুখবৰ অসমীয়া চিনেমাৰ বাবে কাৰণ চিনেমাবিলাক হলত চলিলেহে প্ৰযোজক আহিলেহে আচলতে আৰু নতুন চিনেমা প্ৰযোজনা হ'ব বা নিৰ্মাণ হ'ব আৰু ঠিক এইদৰে এটা চিনেমা উদ্যোগ হিচাপে এষ্টাব্লিছমেণ্ট এটা পাব তেনেকুৱা কথা নাই কেতিয়াবা আচলতে বিতৰ্ক কৰা যায় কেতিয়াবা বিতৰ্ক নিজেই হৈ যায় বিতৰ্ক বস্তুটোৱে তেনেকুৱা আৰু আচলতে প্ৰত্যেকটো বস্তুতে মানে যেনেকৈ প্ৰশংসা থাকে তেনেকৈ সমালোচনাও থাকে গতিকে সেইটো বিষয় হ'ব পাৰে অসমৰ ৰাইজে হয়তো শিল্পীক ৰাজনীতিলৈ যোৱাটো বেয়া পায় বেয়া পোৱাৰ কাৰণেই হয়তো আজি ইমানখিনি অভিমান কৰিছে যতীনৰ ওপৰত মই সেই বুলিয়ে ভাবোঁ কাৰণ য'ত আচলতে মৰম থাকে তাতে অভিমান থাকে তেনেকুৱা ধৰণৰ হয় কথাটো কিন্তু দৰ্শক আহিছে আৰু দৰ্শকে চাইছে আপোনালোকে নিজে পাঠশালাতে দেখিছে গতিকে এনেকুৱা নহয় যে দৰ্শক অহা নাইকিয়া বা চিনেমাখন চোৱা নাই আৰু আমালৈ ফোন আহিছে যথেষ্ট বিভিন্ন জেগাৰ পৰা দৰ্শকে চাই ফোন কৰিছে বা আমি বিভিন্ন নিউজ চেনেল বা সংবাদ মাধ্যমৰ জৰিয়তে দেখিছোঁ দৰ্শকসকলৰ ৰিভিউ আৰু আমি সেইখিনিলৈ যথেষ্ট সন্তুষ্ট মোৰ তেনেকুৱাই লাগে কাৰণ আচলতে যেতিয়া কাৰোবাক খুব বেছি ভাল পোৱা যায় তেতিয়াহে ইমান অভিমান কৰা যায় মই আশাবাদী ৰাঘৱক লৈ মই আশাবাদী কাৰণ ৰাঘৱ চিনেমাখন বেয়া হৈছে বুলি আমাক এতিয়ালৈকে কোনেও কোৱা নাই গতিকে ৰাঘৱক লৈ পেলাই মই সম্পূৰ্ণ আশাবাদী কাৰণ ৰাঘৱ অকল যতীন বৰা চিনেমা নহয় ৰাঘৱত মৃদুলা বৰুৱা আছে নিশিতা গোস্বামী হিৰণ্য ডেকা বহুত শিল্পী আছে আৰু বহুত শিল্পী কলা কুশলী আচলতে জড়িত হৈ আছে চিনেমাখনৰ লগত গতিকে চিনেমাখনক লৈ পেলাই মোৰ কোনো সন্দেহ নাই আৰু চিনেমাখন মই আগতেও কৈছোঁ এখন সুন্দৰ পাৰিবাৰিক কাহিনীৰে কথা এখন চিনেমা আৰু দৰ্শকে চাই ভাল পাইছে আপ্লুত হৈছে অহা কাইলৈৰ পৰা শুক্ৰবাৰৰ পৰা হয় দিল্লী বম্বে হায়দৰাবাদ বেংগালোৰ আৰু চেন্নাই এই পাঁচখন চহৰত প্ৰথমে আমি মুক্তি দিম গতিকে আশা কৰিছোঁ বাহিৰত থকা দৰ্শকসকলেও চিনেমাখন চাব আৰু অসমীয়া চিনেমাৰ প্ৰতি থকা তেওঁলোকৰ মৰম আৰু আশীৰ্বাদ যাচিব বজালী আচলতে যতীনৰ খুব আপোন জাগা ইয়াতে যতীনে কেইবাবছৰো 2 বছৰ আবাহন আৰু 3 বছৰ কোহিনুৰ থিয়েটাৰ থাকি গৈছে আৰু যেহেতু যতীন কেইবাবছৰো একেলগে ভ্ৰাম্যমান থিয়েটাৰত অভিনয় কৰিছিলে গতিকে বজালী হওক নলবাৰী হওক এই গোটেই নামনি অসমৰ গোটেই মানুহখিনি যতীনৰ কাৰণে খুব আপোন আৰু মই আশা কৰিছোঁ আৰু যথেষ্ট মানুহ আহিছে চাইছে ৰঙিয়াটো খুব ভাল প্ৰদৰ্শন ইয়াতো ভাল প্ৰদৰ্শন আৰু যিহেতু এইটো আমাৰ প্ৰথম সপ্তাহ আজি শেষ হ'বহে কাইলৈৰ পৰা দ্বিতীয় সপ্তাহ আৰম্ভ হ'ব গতিকে আমি আশাবাদী দ্বিতীয় সপ্তাহত আৰু মানুহ আহিব আৰু চিনেমাখন চাব